গাইজ আপোনালোকক স্বাগতম বিজনী যাত্ৰাৰ পাৰ্ট 2 ভিডিঅ'লৈ। তো আজি আপোনালোকক দেখুৱাই আছো বজাৰৰ কিছুমান বিশেষ আৰু মিঠা মুহূৰ্ত। বজাৰৰ ব্যস্ততা আৰু ভিৰৰ মাজেৰে আমি প্ৰথমে গৈছিলো জুৱেলাৰী দোকানলৈ। তো জুৱেলাৰী দোকানত কিয় যায় আপোনালোকে গমে পায়, বাকীবোৰ নকলে আপোনালোকে বুজি পাব। তো ইয়াৰ পৰা কিবা কিবি লৈ তাৰপিছত আমি গৈ আছো সূতা মহললৈ বাৰ লগত। বাইদেউৰ বোলে সূতা লাগে, তো আমি বিজনীৰ ফেঞ্চি বজাৰৰ পৰা ওলাই এতিয়া যাম সূতা মহললৈ। ফেঞ্চি বজাৰ মানে আমাৰ এইটো ফেঞ্চি বজাৰে বুলি ক'ব পাৰি, যিহেতু কমত পায় সকলো বস্তু তাৰে পৰাই আমি লৈ থাকো সদায়। তো এতিয়া আহিলো সূতা মহললৈ সূতা কিনিবলৈ। এয়া সূতা মহলৰ সূতা দোকান। তো চাও এতিয়া বাইদেউ কেনে ধৰণৰ সূতা লয়। কিবা লাগে সূতা লাগে কষ্টৰিখিনি অলপ হেৰি হয়, ৰং নাযায় না নাযায়। তো গাইজ আমাৰ সূতা কিনা হ'ল। সূতা কিনি এতিয়া আহিলো আমি আমাৰ বিজনীৰ মিনি মাৰ্কেটত। মিনি মাৰ্কেট বুলি কয়। ইয়াত বাইদেউ কুৰ্তি ল'ব আহিছে। একো নালাগে, এই বাইখিনি লাগে কুৰ্তি চাই। ভাই কুৰ্তি দেখাও তো ভালো। সিঙ্গেল না কি লাগে? এক্সেল ডাবল এক্সেল। এক্সেল লো নাকি না এল? গাইজ বাইদেউৰ চুলিৰ কুৰ্তি পচন্দ নহ'ল, বহুত চাই আছো আৰু চাওঁ আৰু ওলাই দিলে। হেই দোকানে থেকে মোবাইল টিপে নাকি? মানুষ নাই, মোবাইলে আড্ডা। हेलो गाइस, हमारे दुकान पे आ जाना, ऑफर में ले जाना। আৰু মই তো সদায় আহি লৈ যাও মই। এপালে হোলসেল ले लो 100 সব 100। So guys আমাৰ কুৰ্তি কিনা হ'ল। এতিয়া চাওঁ ক'ত যাওঁ। প্ৰথমে যাম ৰেষ্টুৰেণ্টলৈ। চৰি, ইয়াত ৱাল পেইণ্টিং কৰি আছে আমাৰ ছাৰে। এওঁলোকৰ লগত অলপ কথা পাতিলো। জয়ন্তী নাকি লাখুৰি কৰি আছে। ছাৰ কি খবৰ? পুৰা বনাই আছে দুইজনে নেকি? এইখিনিয়ে হোৱাই নাই আৰম্ভ যদি। সেইবিলাক ষ্টাৰ্টিং হোৱা নাই আৰু। কি খবৰ? এইখিনিয়ে নেকি? আৰু কোনবিলাক বনাইছে আগত? দুইজনে। যেতিয়া আহিলো আমি ৰঙৰ দোকানলৈ। ৰঙৰ দোকানত আহি মই ডমছ পেঞ্চিল কালাৰ ৰংটো কিনিলো। এইটো অফলাইন বেছি পোৱাই নাযায়, মই সূতাত ওলাই দিলো। তো নাথাকিলে মই অনলাইনে কিনিলো হয়। এতিয়া যাম আমি ৰেষ্টুৰেণ্টলৈ। ভিতৰত সোমাঙা ভংকত বহি এতে বহুৱা ইফালে ভাত খাই নেকি? একো নহয় দে। আমি টেবুলত বহিলো। সেইদিনা ঘৰত অহা নাছিলো। কি খাবি? হা চাং ৰ
30 টকাত কফি আছে ফাষ্ট ফুড কোনফালে ফ্ৰাইড ৰাইচ আইটেম এইটো ম'ম' ভেজ ম'ম' 70 টাকা ভেজ ম'ম' 70 এতে বেছি দাম তখন মই হেত যাম সমনত যাম 50 টাকাত খাং তাতে টমেটো ধোসা না তুই বেলেগ খাবি হ্যাঁ ভগৱান বিয়াৰে গল্প মোক মেছেজ কৰি আছে কিবা আপা বোলে চাপ আহি আছে লগ ম'ম' আহি গ'ল ম'ম' বোলে চৰি কি কয় ভেজ ৰোল এগ ৰোল খাই বৈ ফিনিছি এতিয়া আমি যাম ঘৰলৈ বাইদেউখিনি বিল কৰিব লৈ যাব মিঠাখিনি নাই মিঠাখিনি So guys, আমাৰ বিজনী বাজাৰো কৰা হ'ল বাজাৰো লোৱা হ'ল খোৱা লোৱা হ'ল এতিয়া যাম আমাৰ অটো ষ্টেণ্ডলৈ গাইজ আজি গাড়ী বহুত কম মানে আজি বিজনী মিটিং আছে চব ভাড়া অকণমান ৰখিব লাগিব চাগে আমাৰ এতিয়া যাওঁ ৰ কি হয় গাড়ী পাওঁ নে নাপাওঁ ইয়াৰ আগত এটা সন্মুখত দোকান আছে ইয়াত আগত সোমাই ল'ম মানে কাজল শেষ পাইছে কাজল কাটাৰ আৰু কিবা যদি লাগে লৈ লওঁ আগত 300 ক'ত আছে ইয়াত অঁ মই ইয়াৰ দামী বুলি ভাবছিলোঁ ঠিক আছে অনলাইন কৰিম স্কেনাৰটো ক'ত অঁ এয়া আছে আমাৰ গাড়ীয়ে নাই সব গাড়ী বুকিং ৰিজাৰ্ভ আমি জিৰাই আছোঁ বহি আছোঁ এয়া আমি চিৰিতে বহি আছোঁ গাড়ী নাই কি কৰিম ইফালে পেলপেলি চব ৰিজাৰ্ভ মই এক্সট্ৰা এই মোবাইল লক খোলাতে হৈছে কৰছোঁ সেইখিনি সময়ত So guys, আজিৰ ভিডিঅ'টো ইয়ালৈকে সামৰিলোঁ আকৌ লগ পাম নেক্সট ব্লগ ভিডিঅ'ৰ জৰিয়তে তেতিয়ালৈকে সুস্থ থাকক সুখী থাকক বাই